এটা বাজিল এতিয়া আছোঁ দিল্লীত ৰাতি আৰু এখন ধুনীয়া ৰেষ্টুৰেণ্টত খানা খাবলৈ আহিছোঁ আৰু ৰেষ্টুৰেণ্টখন ইমান ধুনীয়া ভিতৰৰ গোটেই পৰিৱেশটো দেখুৱাই আছোঁ ব'লক আৰু লাষ্ট নাইট দিল্লীত আৰু এই ৰেষ্টুৰেণ্টখনত শ্বাহৰুখ খান ছালমান খান আৰু চেলিব্ৰিটিয়ে ইয়াত এই ৰেষ্টুৰেণ্টখনত খানা খাবলৈ আহে সেইকাৰণে ভাবিছোঁ আজি আমিও খাই চাওঁ আৰু কেনেকুৱা খানা হয় গোটেই ভিডিঅ'টো লাষ্টলৈ চাই থাকক আপোনালোকক ধুনীয়াকৈ মই দেখুৱাই আছোঁ আৰু সঁচাকৈ ৰেষ্টুৰেণ্টখন ইমান ধুনীয়াকৈ সজাইছে চাওকচোন আপোনালোকে আৰু এইটো আমাৰ খদা বুলি কৈ গাঁৱত চাওক আৰু গোটেই এইবিলাক চাওক আৰু এটা বাজি গ'ল এই ৰেষ্টুৰেণ্টখনত চাওক কোনো মানুহ নাই এতিয়া আমি অকলে আৰু এইটো আমাৰ চাওক চকাচৰে বাঁহা আৰু আমি কি খাম অৰ্ডাৰটো দি লওঁ আৰু কি অৰ্ডাৰ কি দিওঁ আৰু কি খাওঁ গোটেইখিনি আপোনালোক দেখুৱাই আছোঁ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব চাওক এই ৰেষ্টুৰেণ্টখনৰ ভিতৰত এইখন অটো পুৰা তাগৰা অটো ইয়াত বহি আপোনাক খাব পাৰে আৰু এই অটোখনত বহি পেলাই খানা খাবলৈ আহিছোঁ চাওক বিল্ডিঙৰ ওপৰত ৰেষ্টুৰেণ্টৰ ভিতৰত অটো আহক 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 খানা 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 ৰাইচ ৰুটি দাল চিকেন মাছ মাংস যি খাই খাব পাৰে আহক আহক এতিয়া আমি ভেজ থালি দাল মাখানি মিক্স ভেজ পনীৰ বাটাৰ মছলা পোলাও চালাড ৰুটি বাটাৰ নান আৰু চুইট এই আইটেমটো ল'ম 245 টকা আৰু এতিয়া ৰাতি 1 বাজিলে আৰু দিল্লীত আজি লাষ্ট পাৰ্টি কৰি আছোঁ এইটো হৈছে দিল্লীৰ লাষ্ট খানা আৰু লাষ্ট নাইট ৰাতিপুৱালে বাৰু 1 বাজিল আৰু অপুক বহুত বহুত ধন্যবাদ দিছোঁ এই ডিউটি অফ কৰি আমাৰ লগত আজি গোটেই দিনটো ঘূৰি আছে বিশেষকৈ অপুক ধন্যবাদ দিছোঁ খানাটো খাই একদম বহুত ভাল লাগিলে আৰু ধুনীয়াকৈ খানাটো দিছিলে মাত্ৰ 245 টকাত একদম এভেইলেবল খানা খালোঁ আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বাই বাই